নির্বাচন অকলে কোনেও জিকিব নোৱাৰে নিৰ্বাচন দলীয় কৰ্মীসকলৰ হাতত নিৰ্বাচন বিজয়ী হোৱাটো ৰাইজৰ আশীৰ্বাদৰ ওপৰত তো গতিকে আজি ৰাইজৰ যিটো সঁহাৰি দলীয় নেতা কৰ্মীসকলৰ যিটো জোচ এইটোৱেই বুজায় এইবাৰ নিৰ্বাচন আমাৰ দলৰ ফালৰ পৰা এইটো উদযাপন হিচাপত লৈছে শান্তিপূৰ্ণভাৱে এই নিৰ্বাচনটো হওক আমি সকলোৱে কামনা কৰোঁ নিজৰ নিজৰ দলীয় যিটো বক্তব্য ৰাখক আমাৰ ক'বলগীয়া নাই আমিও আমাৰ নিজৰ দলীয় ভৱিষ্যত পৰিকল্পনাৰ কথা আদৰ্শৰ কথা আমি ৰাইজৰ ওচৰত আগবঢ়াম আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি শান্তি সম্প্ৰীতি সমন্বয় একতা এইটোৱেই মূল মন্ত্ৰ হিচাপত লৈ পেলাই আজি UPPL ৰাজনৈতিক দলে ৰাইজৰ ওচৰত আগুৱাই যাব আৰু ৰাইজৰ সঁহাৰি সমৰ্থন UPPL দলৰ যথেষ্ট মজবুত আছে গতিকে আন দলৰ প্ৰতিদ্বন্দ্বী কেনেকুৱা হ'ব যিবিলাকে প্ৰশ্ন হৈছে তেনেকুৱা বিশেষ প্ৰতিদ্বন্দ্ব হ'ব বুলি মই নাভাবোঁ।